আপুনি যদি অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ পৰা প্ৰতি মাহতে 1000 টকাকৈ লাভ কৰিছিলে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। কিন্তু অসম চৰকাৰে এই অৰুণোদয় আঁচনিৰ পৰা প্ৰায় 62,000 নাম কৰ্তন কৰি দিছে। ইতিমধ্যে অৰুণোদয় আঁচনিখনৰ নতুন লিষ্ট প্ৰকাশ পাইছে। সেই লিষ্টখনত আপোনাৰ নাম আছে নে নাই সেইটো কেনেকৈ চেক কৰিব, সেইটো এই ভিডিঅ'টোৰ জৰিয়তে শিকিব পাৰিব। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকক আৰু আপুনি যদি এই চেনেলত নতুন আহিছে তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰক। আপোনাৰ মোবাইলত গুগলত গৈ orunodoi.in লিখি সাৰ্চ কৰিব। এইখিনি লিখি সাৰ্চ কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আপোনাৰ সন্মুখত আহিব। অৰুণোদয় www.orunodoi.in ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ওপৰলৈ আহিব। ইয়াত চাব পাৰিব টোটাল বেনিফিচিয়াৰী কিমানজন মানুহে অৰুণোদয় আঁচনি পাই আছে সেইটো দেখিব পাৰিব। আৰু অলপ স্ক্ৰল ডাউন কৰি তলত আহিলে চাব পাৰিব আপুনি যদি স্ব-ইচ্ছাত কৰ্তন কৰিব বিচাৰে তেনেহ'লে ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই সাৰ্চ কৰিব, তাত এটা OTP যাব। OTPটো বহাই দিলে আপোনাৰ অৰুণোদয় আঁচনিখন কেনচেল হৈ যাব। অলপ ওপৰলৈ উঠি যাব, তাত ভিউ ষ্টেটাছ এটা অপশ্যন আছে। ভিউ ষ্টেটাছত যায় ইয়াত চাব আপোনাৰ ডিষ্ট্ৰিক্টখন সিলেক্ট কৰিব দিছে। ইয়াত আপোনাৰ যিখন ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টখনৰ ৰাইট সাইডত চাব এটা গো চিন দিয়া আছে, গো চিনত ক্লিক কৰিব। এই চিনত ক্লিক কৰি দিয়াৰ পিছত চাওক ইয়াত আহি গৈছে বেনিফিচিয়াৰী নাম্বাৰ, বেনিফিচিয়াৰী নেম, LAC, IFSC কোড, বেংক নেম, সকলো তথ্য আহি গৈছে। আপোনাৰ বেনিফিচিয়াৰী ID নাম্বাৰো আহি গৈছে। আপোনাৰ জিলাখনৰ টোটাল যি লিষ্ট আছে সেই লিষ্টখন আপোনাৰ সন্মুখত আহি গৈছে। ইয়াৰ পৰা আপোনাৰ নামখন বিচাৰি উলিয়াই ল'ব লাগিব। ইয়াত আপুনি অলপ স্ক্ৰল ডাউন কৰি তলত যাব। ইয়াত দেখা পাব টোটাল কিমানটা পেজ আছে। 8693টা পেজ আছে। ইয়াৰ পৰা আপুনি আপোনাৰ নামখন বিচাৰিব লাগিব। ইয়াত নেক্সট অপশ্যন আছে, নেক্সট অপশ্যনত গৈ নেক্সটত ক্লিক কৰি আপোনাৰ নামটো বিচাৰিব পাৰিব। আৰু যদি নেক্সট অপশ্যনত গৈ আপোনাৰ নাম বিচাৰিব নাচায় তেনেহ'লে ওপৰত চাব সাৰ্চ এটা অপশ্যন আছে, সাৰ্চ ফৰ নেম অৰ বেনিফিচিয়াৰী নাম্বাৰ। যিকোনো এটা সাৰ্চ কৰি দিব। যিকোনো এটা সাৰ্চ কৰি দিলে আপোনাৰ নামখন আহি পাব। তাৰপিছত আপোনাৰ বৰ্তমান ষ্টেটাছখন চাবলৈ আপোনাৰ নাম আছে নে কৰ্তন হৈছে সেইটো চাবলৈ অলপ বেক হৈ আহিব। আহি এই ৱেবছাইটখনৰ হোম পেজলৈ আহিব। তাত আকৌ হোম পেজলৈ আহিব লাগিব। হোম পেজত আহি চাব যে ভিউ বেনিফিচিয়াৰী ষ্টেটাছ এটা অপশ্যন আছে। এই ভিউ বেনিফিচিয়াৰী ষ্টেটাছত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত চাওক দুটা অপশ্যন আহিছে। প্ৰথম অপশ্যনটো হ'ল সিলেক্ট ডিষ্ট্ৰিক্ট। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টখন সিলেক্ট কৰিব লাগিব। আপোনাৰ যিখন ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টখন সিলেক্ট কৰি দিব। তাৰপিছত ইণ্টাৰ 7 ডিজিট অফ অৰুণোদয় ID। আপোনাৰ যিখন অৰুণোদয় ID নাম্বাৰ আছিল অথবা বেনিফিচিয়াৰী নাম্বাৰ যিটো সেই নাম্বাৰখন সাৰ্চ কৰি দিব। মই মোৰ নম্বৰখন বহাই দিছোঁ। বেনিফিচিয়াৰী নাম্বাৰ
বাটনটো বহাই দি সার্চ করার পিছত আপনার সম্পূর্ণ ডিটেইলস কিন্তু আহি যাব। ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব।